হেল্ল' কি খবৰ ভালনে সকলোৰে মোৰতো ভালেই আৰু ভিডিঅ'টো আজি এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ কিনো কৰিম আৰু বেলেগতো দেখাই থাকে এইটো সিটো কৰি থাকা মই ভাবিছোঁ এনেইতো আছোঁ বাৰীত গৈ পেলাই কিবা কি কৰোঁ তাকে দেখাওঁ চ' গাইছ ব'লক আমি দুজনে এনেকৈ কাম কৰি থাকোঁ মানে বুলি এনে যদি কিবা কাম বন নাথাকে আৰু বাৰীখনত কিবা মাটি চহাই কৰি এনেকৈ শাক পাচলি ৰোৱা হওক বা কিবা কিবি কৰি থকা তেনেকুৱা ধৰণৰ আৰু এনেই থকাতকৈ মানে এনেকুৱা কৰি থকাই ভাল পাওঁ মানে এনেকৈ থাকিলে আৰু এনেই থাকিলে বেমাৰ আজাৰ বেছি হয় বুলি কয় সেইটো কাৰণে সেইটো কৰি থাকোঁ কুটুকটাক আৰু দেখিছে মই বহি লৈছোঁ এয়া অকণমান জিৰাই লৈছোঁ হাজবেণ্ডে অকণমান লাগি আছে মাটি চহাই আছে ত' এইখিনি দেখিছে এইখিনিতে মই এইখিনি তামোল পুলি ৰুম বুলি পেলাই জিৰাই থৈছিলোঁ মায়ে দি পঠাইছিলে ঘৰৰ পৰা তাৰপিছত এইখিনি ৰবাব টেঙা পুলি তাৰপিছতে সেইটো আলু আৰু এইখিনি সৰু সুৰাকৈ ৰুইছোঁ আৰু অলপ দেখি গম পাইছোঁ চাগে এইটো হ'ল কিবা এটা গছৰ পাত গপচয় আৰু এইটো চিনি পাইছে চাগে এইটো ভেদাইলতা এনেকৈ ৰুই থোৱা গৈছে আৰু কেতিয়াবা খাওঁ ইয়াৰ পৰা চিঙি মোৰ লাই অৱস্থা এইটো চৰাই খাই শেষ কৰি দিছে ঘৰত ফ্ৰেঞ্চবিন আৰু ইফালে ওলকবি ৰুইছিলোঁ ইয়াৰ চৰাই পাত খাই দিছে চ' গাইছ আছে এইখিনি মামাহঁতৰ ঘৰৰ পৰা লৈ নাই এইখিনি কি ড্ৰেগন ফ্ৰুটৰ গছ আনি পেলাই ৰুই দিব থাকি গ'ল কিন্তু কেইদিনমানৰ আগতে ৰুই দিছোঁ আৰু এইখিনি এনেকৈ থাকক আৰু ইয়াৰ ফ্ৰেঞ্চবিনৰ পুলি এইখিনি লাই পাত্তা চৰাই খাই শেষ কৰিছে চাইড আছে ফুলকবি পুলি আৰু ইয়াত পেলাইছোঁ মই ইয়াত গলিছোঁ ভিতৰত মূলা খুতুৰা ৰঙা খুতুৰা মৰিচা শাক বুলি কয় যে কিছুমানে আমি আকৌ ৰঙা খুতুৰা বুলি কয় জলকীয়া বঙালী নেমুটো জলকীয়া আৰু এটা কি কয় এইটো কিবা বগৰী জলকীয়া নেকি কয় গুটি হয় যে এনেকুৱা এইবিলাক এনেকুৱা হৈছে মানে এনেকুৱা গুটি জলকীয়া আৰু এটা বস্তু দেখাম আপোনালোকক এইখিনিতো দেখিছে এইখিনি পদিনা আৰু লগতে আছে মচন্দৰী এটা লগাই থৈ দিছোঁ লগাই চাওঁ এটা বস্তু দেখাই দিওঁ এইটো হ'ল চাওক এইটো হ'ল কিছুমানে আমাৰ ইয়াত কি কয় কিছুমানে হাঁহি উঠে আৰু অকলা জলকীয়া বুলি কয় কিছুমানে আৰু কিছুমানে কয় ভোট জলকীয়া এইটো ভোট জলকীয়া গছৰ পুলি কিনি আনি খাই থৈ দিয়াৰ পিছত গুটি কেইটামান ৰাখিছিলোঁ সেই গুটিকেইটা পুলি হৈছিলে এইকেইটা গছ বহুত চাপতে হৈছে মই আৰু ফুল লগাইছিলোঁ এইডাল চুঙা ফুল ৰাস্তাতে গজি আছিলে তাৰ পৰা গুটি আনি পেলাই লগাইছিলোঁ আমাৰ ৰাতি বেৰখনৰ পৰি দেখি ধুনীয়াকৈ আছে চাওক ৰঙা এটা লিখিছে জেতুকা বিহুত জেতুকা ল'ব লাগে মই জেতুকা লৈ থাকোঁ মাজে মাজে এটা লিখিছে দহি কচু এইটো কোনো নখোজোৱা এইটো ধুনীয়াকৈ জহাই কৰি দাইলৰ লগতো খাব পাৰি মাছৰ লগতো খাব পাৰি আৰু এইডাল দেখিছে এইডাল মৌ আলু গছ মই মাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ এটা ইয়াৰ আলুকেইটা পূৰা ধুনীয়া গোল হয় দীঘল পূৰা এজেগাৰ ওপৰত হয় দীঘল আৰু মানে কি বহুত মিঠা লাগে আৰু এডাল লগাইছে এডাল হ'ল কুঁহিয়া যেন তেন বাচিছে এডাল অলপ বেলেগত নিলে ৰুই পেলাই ৰখাব লাগিব নহ'লে এইখিনি জেগা বহুত ঠিক হয় সেইটো কাৰণে বহুত ঠাইলৈ যাব লাগিব আৰু এটা লাগিছে ৰদটেঙা গছ যেন তেন বাচিছে বানপানী হ'ব বুলি মৰিব বুলি ভাবিছিলোঁ বাচিছে আৰু পাত আছে লম্বি টেঙা পাত পাতিলে মায়ে এই পাত যেন তেন বাচিছে এইডাল আৰু এই পাত দেখিছে এই পাতল মুখত মাৰি দি পঠাইছিলে এই পাত ডাঙৰ হৈছে আৰু লাগিব আৰু এটা বছৰ পিছত যেন তেন হৈছে আমি কচু পাঁচমাখি কচু আনিব হৈছে আৰু বহুত আছে
পাত হ'ল মই ৰোৱা প্ৰথমডাল কলগছ আছিল। এই পাতটো কাটি আমি বিক্ৰী কৰিলোঁ বাৰু। আৰু এইটো লাগিছে দেখিছে এইটো চেনিকল হয়। আৰু ওচৰতে এইখিনিতে লগাই দিছোঁ এই পাত হ'ল মালভোগ কল। গাইছ আৰু মোৰ হাজবেণ্ডে কাম কৰি আছে এইখিনি বেংগলী বগৰী বুলি কোৱা বেংগলী বগৰী। মই মাহঁতৰ ঘৰৰ পৰা লৈ আনিছোঁ এইকেইটা। অকণমানো কৰি আছে আৰু আছে পাণ। যেন বাচিছে আৰু বানপানী হ'ব বুলি পেলাই উঠাই দিছিলোঁ। আকৌ যেন লগাইছোঁ আৰু ইয়াত আনি কিনে আৰু এপাত আছে দেখাইছোঁ পাত আৰু এইডাল আনাৰসৰ পাছত দুপাত আৰু আছে এইখিনিত মায়ে দিছিলে সেইডাল ঘৰৰ পৰা কমলা পুলি যেন যেন বাচিছে সেইখন দিছে এইবিলাক লৈ গৈছিলে। এইডাল পুৰাই আনি দিছে অমৰলতা গছ। এইডাল গছৰ ঔষধলৈকে লাগে কিবা কামত কিবা নহয় কিবা বেমাৰৰ কাৰণে লাগে। এইটো বহুত বেমাৰৰ কাৰণে পেটৰ বিষ জ্বৰ মাথা বিষ এইবিলাক আৰু কিবা শৰীৰৰ যিকোনো বেমাৰৰ কাৰণে ভাল। মানে এইডালৰ গছৰ বাকলিবিলাক কাটি পেলাই পানীত গৰম কৰি খাব লাগে মানে ৰাতিপুৱা পেটতে। আৰু এপাত আনাৰস মানে কি আনাৰস এটা আনিছিলে তাৰ পৰা উৰাই দি পঠোৱা আছিলে। এই কাটিবিলাক থৈ দিছিলোঁ মূৰটো তাৰপিছত আনি পেলাই ৰুই লৈ হৈ গ'ল। ইয়াৰ পাত আৰু ইয়াৰ পাত পাণ লোকৰ ঘৰত নহ'লে বিচাৰিব যাব লাগে পাণ আৰু নলীটো বেছি নাই সেইকাৰণে মানে পাণ আনি থোৱা নহয়। তেনেকৈ কেতিয়াবা জপকৈ আহিছে বেচিব লগা হয় সেইকাৰণে ঘৰতে বিহু লাগি থাকিব এতিয়া আৰু লাগিছে যেন তেন যতন কৰি পেলাই ৰখাইছোঁ। আৰু বেঙেনা লাগিছে ছাগলী সিহঁতি কয় যে ছাগলী শিঙীয়া বেঙেনা বুলি কয়। সেইটো মানে দীঘল হ'ব আৰু এটা দীঘল হ'ব সেইকেইটা দিছোঁ সেইকেইটা আৰু গোটেই পাত পানীলাও ইয়াত বহুত ফুলিছে এইবিলাক দেখিছে ফুলিছে তাৰপিছত আৰু আছে ক'ৰবাত চলি আছে। বাগান ক'ব মানুহজনী ভিডিঅ' দিম আৰু দিম মানে দিয়া আছে নেকি ইউটিউবত চাবচোন বাৰু সকলোৱে। মানে বহুত সৰুতে ইয়াৰ কাহিনী আছে মানে কি পোৱালি কেইটামান টিউশ্যন কৰি থাকে আমাৰ ঘৰলৈ টিউশ্যন কৰিব আহি থাকে। তাৰপিছতে সিহঁতে টিউশ্যন কৰি আছে পিছফালে মানে তলত টেবুলৰ তলতে আহি পেলাই অকলে কান্দি আছিলে এনেকুৱা এইটো যেনেকৈ কান্দি আছে। তাৰপিছত মাক নাই দেউতাক নাই। তাৰপিছত আৰু কি হ'ব মই ৰখাই সৰুৰ পৰা ডাঙৰ কৰি চাউল দি তেতিয়া ডাঙৰ হ'ল মুঠত ঘৰৰ আদা দেউতাই হৈছিলে দেউতাই ঘৰতে হৈছে এইবিলাক আমি ঘৰৰ বস্তু ঘৰতে খাম। এতিয়া মোক কিনিব দৰকাৰ নাই আৰু দিব লাগিব আলু গুৰিত আৰু তেতিয়াহে আলুখিনি বাঢ়িবৰ কাৰণে সুবিধা হ'ব। খাই দিছোঁ আৰু এইখিনি কৰিব লাগিব। আৰু এতিয়া মোৰ এটা কাম আছে এই লাইখিনিও উঘালিব লাগিব। গাইছ আমাৰ শাক টোপোলা হৈ গ'ল আৰু এইখিনি দি খাব লাগিব আজি ঘৰতে হোৱা শাক পাচলি খাই। মই মানে এনেকৈ অলপ জীয়াই লৈছোঁ দিনটো যেনেকৈ কিবা কিবি কৰি থাকোঁ দেখাই থাকিম আৰু তাৰপিছত মোৰ হাজবেণ্ডে কিবা কিবি কৰি আছে আৰু মই মইতো এতিয়া অলপ জীয়াই লৈছোঁ। জীয়াই লৈ কিনে কি কৰোঁ দেখাই থাকিম আৰু দিনটোত পঢ়ি লৈছোঁ। मालूम है तेरे बाप को मत सिखा। মই মানে গাইছ এনেকুৱাই মোৰ কথাবিলাক যে মাতটো মানে ইমান কোমল কিবা কিবি এনেকুৱা নহয় আৰু মানে এনেকৈ কথা কওঁ আগৰ পৰা সৰু পায়। তাৰপিছতে এতিয়া মই মানে অলপ জীয়াই লৈছোঁ যে হাজবেণ্ডে অলপ পানী খাব গৈছে। তাৰপিছত আৰু অলপ কিবা কিবি কৰি লৈ পেলাই অলপ জিৰণি লৈ তাৰপিছত মই আধা দিনটো ক'লেই ভাত খাই বৈ মেলি এনেকৈ কৰি আছোঁ বাগান মানে সেয়া শাক পাচলি কৰা বাগান যেতিয়া বাগানেই বুলি ক'ব লাগিব। তাৰপিছতে ভাটিবেলা টাইমত 2:30 বজাৰ পৰা টিউশ্যন আছে পোৱালিবিলাকে টিউশ্যন আহিব টিউশ্যন কৰিব লাগিব। তাৰপিছতে টিউশ্যন কৰি লৈ গধূলি 4:30-5টা বজালৈকে টিউশ্যন আছে। টিউশ্যন কৰি হোৱাৰ পিছত আৰু কি কৰিম
ভৰি ধুই লগৈ ভৰি ধুই লগৈ মই যাম ভৰি ধুই ল'ব দিছোঁ চ' ইয়াৰ পিছত সেইটোৱে কি কয় জানেনে সেইটোৱে কিছুমানে বিড়ি চিৰি চিগাৰেট খাই কিবা কিবি কিন্তু আমি কি কৰোঁ জানে নাই গেছ চিলিণ্ডাৰ যেতিয়া লৈ আনিছিলে তেতিয়া মানে গেছ মেচটো বেয়া হৈ আছিলে এই লাইটাৰটো তাৰপিছতে সেইকাৰণে মানে এইটো অনা গৈছে এইটো আনিলে মানে পূৰা বহুত দিন যায় আৰু ইয়াত অলপ আছে এই দেখিছেনে অলপ আছে মানে গেছৰ লাইটাৰটো নাই যে সেইটো কাৰণে মানে এইটোৱে দি পেলাই আমি কাম চলাই আছোঁ আৰু এটা আনি থৈ দিয়া আছে বাৰু চলি যাব বহুত দিন কেতিয়াবা বহুত আমনি লাগি থাকে দেই গাইছ কি কৰিম নকৰিম এনেকুৱা লাগি থাকে তাৰপিছত কেতিয়াবা এনেকৈ বাগানত আহি কাম কৰি পেলাই দিন কটাওঁ তাৰপিছত কেতিয়াবা ওচৰ বৌ এঘৰ আছে সিহঁতৰ ঘৰত যাওঁ এনেই টিকলিজনী ভাল লাগে 3জনী আছে টিকলি বুলি কয় আৰু এজনী আছে মই দেখাম বাৰু ভিডিঅ'ত আৰু দেখিছে চাগে বাৰ্থডে ভিডিঅ'ত চাবচোন টুকুলু বুলিবলৈ আছে মুনমি তাই তাৰপিছত আৰু 2জনী আছে কৃষ্ণাক্ষী দেখিছে বাৰ্থডে ভিডিঅ'তে আছে আৰু এজনী আছে টিকলি কোনো সিহঁতৰ মৰমতে যাওঁ আৰু ওচৰতে বৌহঁতে আহি থাকে চ' গাইজ মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে চাই থাকিব কাৰণ মোৰ মানে জীৱন সংগ্ৰাম বুলি ক'ব লাগিব এতিয়া সৰু মানুহ হৈ ডাঙৰ কথা কওঁ আৰু জীৱন সংগ্ৰামৰ ভিডিঅ' মানে মোক এতিয়া দেখা পাই থাকিব কাৰণ মোৰ মানে এতিয়া ক'ব লগা হ'লে বহুত কাহিনী আছে মানে ষ্টৰি আছে আৰু মোৰ লাইফত এনেকুৱা কি মই বিয়া হ'লোঁ পলাই অহা বুলি কয় যে পলাই আহি পেলাই বিয়া আহিলোঁ হয় দেউতা ঘৰলৈকে আজিলৈকে যাব দিয়া নাই আমাৰ চাগে বিয়া হোৱা 2 বছৰ হ'ল 2 বছৰ হ'ল 2 বছৰ হোৱাৰ পিছতো মই আজিলৈকে ঘৰ মোক দেখা নাই মানে ঘৰটো মানে কি আৰু ইমানো দূৰ নহয় 2 কিলোমিটাৰ নহ'ব 2 কিলোমিটাৰ নহয় 1 কিলোমিটাৰ দূৰত হয় আৰু আমাৰ ঘৰটো মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা তাৰপিছতে মানে কি আমি যেতিয়া পলাই পেলাই বিয়া হ'লোঁ সেইটো কাৰণে দেউতা মানে অলপ অসন্তুষ্টি থাকিলে আৰু সেইটো কাৰণে মানে ঘৰত যাব দিয়া নাই আৰু কেতিয়াবা জেঠাইহঁতৰ ঘৰলৈ যাওঁ জেঠাই মানে সেয়া মোৰ দেউতাৰ ককায়েকৰ পুতেক সিহঁতৰ ঘৰলৈ যাওঁ বৰ্তা বমাহঁতৰ ঘৰলৈ যাওঁ কেতিয়াবা পেহীহঁতৰ ঘৰলৈ যাওঁ সেনেকৈ মাক তেতিয়া দেখা পাওঁ কেতিয়াবা আৰু এবাৰ দেখা পাইছোঁ প্ৰথম বিয়া হোৱাৰ পিছত মই মাক লগ পাইছিলোঁ কেতিয়া মামাহঁতৰ বিয়াত ডাঙৰ মামাৰ ল'ৰাটো সৰু দাদা বিয়াত লগ পাইছিলোঁ মাক তেতিয়া সেইদিনাখনে ওচৰত লগ পাইছোঁ অলপ ওচৰতে বহিলে কথা পাতিছোঁ 1 বছৰ পিছত লগ পাইছোঁ চাগে মাক 1 বছৰ পিছতে লগ পাইছোঁ 1.5 বছৰ পিছত লগ পাইছোঁ এনে ফোনত কথা পতা হৈ থাকে ভণ্টি মোবাইলত ভিডিঅ' কলিং হৈ থাকে কিন্তু দেউতাই মানে কি মোৰ লগত কথা নাপাতে আজিলৈকে বেয়া লাগি থাকে মনটো কি হ'ব আৰু উপায় নাই বহুত হিষ্টৰী আছে পিছত ক'ম বাৰু এনেকৈ কিন্তু এতিয়া মানে সেই ঘৰত যাব পৰা নাই আৰু মা ভণ্টি এনেই কথা পাতি থাকোঁ তেনেকুৱা জেঠাইও কথা পতা নাছিলে মাজতে কথা পাতিছিলে জেঠাই বহুত ডাঙৰ বেমাৰ এটা হৈছিলে ন অৱস্থা বেয়া হৈছিল মানে সেইটো কাৰণে মনত পৰিছিল চাগে মোলৈ মানে মই অহাৰ পিছতো বেয়া পাই আছিলে ন মনতে বহুত কিবা কিবি কথা কৈছিলে তাৰপিছত নিজে জেঠাই কথা পাতিলে আৰু ফোনতে ভিডিঅ' কলিঙো কৰিলে এনেকুৱা আৰু লাইফটো এনেকৈ চলি যাব লাগিব এতিয়া বহুত কিছুমান সপোন আছিলে মোৰ কৰিম বুলি এনেকুৱা ঘৰতে কমপ্লিট কৰিব নোৱাৰিলোঁ গাইছে এতিয়া ইয়াতে কৰিব লাগিব হাজবেণ্ড মই ইয়াতে মোৰ হাজবেণ্ডৰ দেউতা আছে দেউতা বহুত মৰম কৰে যেনেকৈ বিচাৰোঁ সেনেকৈ থাকিব দিয়ে আৰু মানে কিছুমানে কয় কি মানে বহুত কিবা কিবি বাধা দিয়ে কিবা কিবি এইবিলাক নহয় মোৰ য'ত ইচ্ছা মই তাতে যাব পাৰোঁ হাজবেণ্ডৰ লগত থাকি মোৰ চিন্তা কৰিব লগা নাই দেউতা ছাপোৰ্ট কৰে আৰু মা আছে মা কাহিনী কম বহুত আছে কিন্তু মানে কেনেকুৱা কাহিনী আছে হাজবেণ্ডৰ ঘৰৰ কাহিনী আছে মোৰ ঘৰৰ কাহিনী আছে বহুত পিছত ক'ম বাৰু আৰু মানে কি জানেনে বহুত দীঘলে হৈ যাব যেন পাইছোঁ ভিডিঅ'টো সেইটো ভিডিঅ' মানে অ'ত ত'ত লগাই পেলাই দিম আৰু কাৰণ মই মানে কি এনেকৈ ৰেগুলাৰ তেনেকৈ ভিডিঅ' দিবৰ কাৰণে বা শ্বুট কৰিবৰ কাৰণে মই নোৱাৰোঁ সেইটো কাৰণে 2-3 দিনৰ ভিডিঅ' মিলাই পেলাই দিব পাৰোঁ ঠিক নাই চাই থাকিব আৰু বেয়া পালে জনাব কমেণ্টত কি ক'ম ভাবি পোৱা নাই আমাৰ লাইফটো মানে এনেকুৱা হৈ আছে কোনো কামতে মানে আগবাঢ়িব নোৱাৰা হৈ আহি আছোঁ মানে কি হাজবেণ্ডে যেতিয়া কিবা এটা কৰি আছিলে কামটো কিবা এটা কৰি আছিলে হাজবেণ্ডে যেতিয়া মানে কিবা এটা কাম কৰি আছিলে তেতিয়া ঠিকে আছিলে মই অহাৰ পিছতো তাৰপিছত যেতিয়া মই বিয়া হৈ আহিলোঁ তেতিয়াও ঠিকে আছিলে তাৰ কিজানি আৰু 6-7 মাহৰ পিছত মানে ঘৰলৈ আহিলে তাৰপিছত মানে কি হ'ল কিবা কি লাগিল নাজানো মানে বেমাৰত পৰি থকা হ'ল মানে ইটো পৰা ইটো এনেকৈ বেমাৰ পৰি থকা হ'ল মানুহ অৱস্থা নোহোৱা হ'ল মানে তেনেকৈ কয় যে মানুহ যে মৰা আগমুহূৰ্তত যেনেকুৱা কৰি থাকে তেনেকুৱা নিচিনা হৈ গৈছে মানে অশান্তি পাই থাকে ঘৰত থাকি ভাল নাপায় আৰু মানে কি মানুহটো এনেকুৱা হৈ গ'ল খাব বব নোৱাৰা হৈ গ'ল এনেকুৱা অৱস্থা
তাৰপিছত বহুত কিবা কিবি ঘূৰা পকা কৰি হ'লেও মানে কৰিব পৰা নাছিলোঁ। তাৰপিছত সেনেকৈ কৰি অলপ অলপকৈ ভাল হ'ল বাৰু, কিন্তু যদিও মানে এতিয়ালৈকে 1-1.5 বছৰ হ'ল মানে এতিয়ালৈকে ভাল পোৱা নাই ইমানকৈ, আৰু কামতো যাব পৰা নাই তেনেকৈ। সেইটো কাৰণে মই ভাবিছোঁ কিবা এটা কৰিম বুলি পেলাই। আগৰ পৰা মই ভিডিঅ' এটা কিবা এটা বনাই থৈ দিছোঁ, ক্লিপ এটা, কিন্তু সেই কামটো মই ছাকচেছ কৰিব পাৰোঁ নে নাজানো। চেষ্টা কৰিম হাজবেণ্ডৰ কাৰণে যিখিনি কৰিব পাৰোঁ মই। আৰু এটা কথাই কওঁ, তাৰ কাৰণে আহিছোঁ ন, তাৰ কাৰণে তাকে ভাল পাই পেলাই আহিছোঁ যেতিয়া তো মোক এৰিব নোৱাৰে। সেইটো কাৰণে মই ভাবিছোঁ মোৰ ঘৰত যাব নোৱাৰা হৈ গ'লো যেতিয়া দেউতাই যাব নিদিয়ে। সেইটো কাৰণে মই ভাবিছোঁ দুয়োটাই মিলি পেলাই কিবা এটা কৰিব লাগিব, আৰু যি কৰোঁ মই তাৰ কাৰণে কৰিম। মইতো যাব নোৱাৰোৱে ঘৰত, সি যাকে বিচাৰে সি ফেমিলি চবকে লগ পাব, কিন্তু মইতো নাপাওঁ ন, মোক যাব নিদিয়ে যেতিয়া। মই ফোনত কথাহে পাতি থাকিব পাৰোঁ। সেইকাৰণে কওঁ কেতিয়াবা যে মনত আঘাত লগা কথা কেতিয়াও নক'বা, মানে কি গৈছোঁ। তাৰপিছত মানে সেয়াই যি কাম কৰিম বুলি ভাবিছোঁ। এতিয়ালৈকে মোৰ প্ৰথম কাম এটা আছে, সেইটো কামটো এইখিনিৰ ভিতৰতে কৰিব পৰা নাই। আৰু যদি পাৰোঁ আপোনালোকক এইটো বছৰত মানে কি জানুৱাৰী মানতে দিম, আৰু 2023 চনৰ ভিতৰত প্ৰথম মানতে জানুৱাৰী মানতে সেইটো কিবা এটা কৰিব মন আছে। নিজে কৰি পেলাই নিজে কিবা এটা কৰিব মন আছে। এতিয়া মানে যেন তেন আমি চলি আছোঁ তেনেকৈ। আমাৰ তেনেকুৱা এটা উপাৰ্জন নোহোৱা হৈছে মানে, কাম কৰিব যাব নোৱাৰা হৈ গ'ল ন, সেইটোকে। সেই গতিকে মানে এতিয়া ঘৰতে এনেই থকা সলনি টিউশ্যন কৰোঁ। টিউশ্যন কৰি পেলাই সেই কিবা এটা টিউশ্যন কৰাৰ উদ্দেশ্য বেলেগ নাছিলে, মানে কৰিব মন নাছিলে, হ'লেও মানে এতিয়া কৰিব লগা হৈ গ'ল। আৰু সেইখিনি কৰি পেলাই বহুতখিনি কিবা অলপ কৰিব পাৰিছোঁ বুলি মই ভাবোঁ, হ'লেও মানে চেষ্টা কৰিম আৰু সেইখিনিৰ পৰা কৰিবৰ কাৰণে। তাৰপৰা এতিয়া হাজবেণ্ড যাব নোৱাৰা হৈ গ'ল যেতিয়া কামলৈ, বেমাৰো ইমান ভাল হোৱা নাই। সেইটো কাৰণে মই ঘৰতে থাকি তাক কিবা এটা কৰিবৰ কাৰণে চেষ্টা কৰিম। মই এতিয়া আমাৰ ঘৰৰ বাইপাছটো দেখাবলৈ ওলাইছোঁ। বাইপাছৰ টাৰ্ণিংটো যেনেকুৱা সেনেকুৱা এটা বনাইছোঁ মই। সেইটো চাওক চোতালৰ মাজতে, এইটো চাওক বাইপাছৰ টাৰ্ণিং, আমাৰ বাইপাছ আমাৰ বাইপাছৰ টাৰ্ণিং। এইটো ফুল এনেকৈ ৰুই দিছোঁ, এনেকৈ ইয়াত ফুলি আছে। ইয়াত বিভিন্ন ধৰণৰ ফুল আছে, ফুল 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 ৰুই দিছোঁ মানে চাৰিওকাষে। কচু ফুল, ঔটেঙা, আৰু এনেকৈ ফুল ফুলি আছে। ফুল আৰু ইয়াত পুদিনা আৰু চাৰিওকাষে। এতিয়া মই ভৰি হাত ধুই লৈ গা পা ধুই লৈ বেলেগ কাম কৰিম, আৰু টিউশ্যন কৰোঁ বুলি কয় অলপ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ' কমেণ্ট কৰি থৈ দিয়া আছে। KITE তাৰপিছত MOON কাইট মানে কি? চিলা। APPLE মানে আপেল। CAT মানে কেট মানে কি? মেকুৰী। গুড। টুকলু আৰু লিখিছা? তাৰপিছত কি পায়? এছ। গুড। তাৰপিছত MNOPQ TTUVW Z. Good. Kiman hol? Saya ada kunada dah. Saya ada kunada. Itu apa ya? 80. 81, 82. Oke, pagi lagi gitu. Oke, pagi lagi. TOW. ENTY. How I wonder what do I? Abe boda wajo hai. Like a diamond in the sky. Hidli dampati. Like a zana dapilandi. Have a car. Fair car. Half acre. Aduh, dilly dampi. Absurd. Twinkle, 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 little star. How I wonder what you are. About the white so high, like a diamond in the sky. Ding dong. Ding dong bell, pussy's in the bell. Who put her little Samita? Who put her little Samita? Hey boy, what way? Okay, boy. To the bird cat. Diddly, okay? Oh no, ding dong to get a ding dong bell, pussy's in the bell. Who put her little
Good. তাৰপিছত টম টম দা 5%. Good boy. ফাটি লিখি আছে একদম আমাৰ টিকু আৰু আমাৰ ইফালে চাইনা পুৰা ফাটা ফাটি লিখি আছে একদম ফাটা ফাটি গাইজ চাই থাকক আৰু ইফালেতো একদম তামাম ফাটা ফাটি চলি আছে মানে আকৌ আমাৰ ইফালে এইকেইজনী চৰাই একদম কক কৰি আছে একদম তামাম আৰু ইফালে ৰুমৰ পৰা ওলাই আহিছে একদম চাই মুড়ি জ্বলাব পাৰিম তেতিয়া লিখো মানে কি লিখি আছা ৱাও টিকু গুড কোৱালিফাই কৰি ঘৰলৈ আহিছোঁ আৰু অকণমান কাম আছে কৰি ল'ম গৈ সিহঁতক কৰিলোঁ আজি তাত কৰা নহ'ল মানে আজি পোৱালিবিলাক কমকৈ আহিছে সেইটো কাৰণে মই এতিয়া কামখিনি কৰি লওঁ কণ্টিনিউ চাই থাকিব